নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, আজিৰ পৰা আৰম্ভ হ'ল এডভান্টেজ আছাম 2.0। আমাৰ মামাই এডভান্টেজ আছাম 2.0 উদ্বোধনী পৰ্বত অসমবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ছেমি কণ্ডাক্টৰ চিপছেৰে নিৰ্মিত এটি গড়ৰ প্ৰতীকেৰে আদৰণি জনালে। বন্ধুসকল, বহুকেইখন দেশৰ পৰা এতিয়া আমাৰ অসমত নতুন নতুন কোম্পানী আহি আছে। এইটো এটা আমাৰ গৌৰৱৰ কথা। অসমখন যদি চাইনা জাপানৰ দৰে হয় তেনেহ'লে নিশ্চয় ভাল লাগিব, নহয় জানো? চৰকাৰে অসমখন ডেভেলপ কৰা যুক্তিৰে আগুৱাই নিছে, যাৰ নাম হৈছে এডভান্টেজ আছাম 2.0। এইবোৰ হোৱাৰ পিছত জনসাধাৰণৰ কি লাভ হ'ব? লাভ নিশ্চয় হ'ব, কাৰণ অসমৰ বহু ল'ৰা ছোৱালীয়ে সেই কোম্পানীসমূহত চাকৰি পাবলৈ সক্ষম হ'ব আৰু দেশ বিদেশতো চাকৰি পাবলৈ সক্ষম হ'ব। চ' বন্ধুসকল, আজি ভিডিঅ'টি ইমানেই। যদি ভিডিঅ'টি চাই ভাল পালে ভিডিঅ'টি লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।